নমস্কাৰ, মই হিমাক্ষী আৰু আপোনালোক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আৰু আজিৰ মোৰ বিষয়টো হৈছে যে ডায়েবেটিক ফুড কেয়াৰ, আৰু যেটো আমি অসমীয়াত কওঁ মধুমেহ ৰোগ। আৰু মধুমেহ ৰোগীৰ ভৰিৰ যত্ন। মই ডায়েবেটিছ বুলিয়ে কম শব্দটো, যিহেতুকে হয়তো বহুত মানুহে মধুমেহ বুলি ক'লে বুজি নাপাবও পাৰে, ডায়েবেটিছ বুলি ক'লেহে বুজি পায়। সেইটো কাৰণে মই ডায়েবেটিছ শব্দটোৱে ব্যৱহাৰ কৰিম। আৰু এই ডায়েবেটিছ ৰোগীসকলে কেনেকৈ ভৰিৰ যত্ন ল'ব লাগে, মই এই টপিকটো কিয় চিলেক্ট কৰিছোঁ এইটো কাৰণে যে আমি প্ৰায়ে দেখা পাওঁ ডায়েবেটিছ আৰু আন এটা হৈছে সেইটো হাই ব্লাড প্ৰেছাৰ। এই দুটা বেমাৰ খুবেই কমন বুলি ক'ব পাৰি। মানে প্ৰত্যেক ঘৰতে এজন আমি ৰোগী দেখিবলৈ পাওঁ এই দুটাৰ বেমাৰ। আৰু ইয়াক কোৱা হয় সাইলেণ্ট কিলাৰ ডিজিজ বুলিও, কাৰণ ইয়াক সাধাৰণতে মানুহে ইগনোৰ কৰে, আৰু প্লাছ হয় ই লাহে লাহে মানুহজনক ভিতৰৰ পৰা ডেমেজ কৰি আনে। সেইটো কাৰণে ইয়াক সাইলেণ্ট কিলাৰ বুলি কোৱা হয়, লাহে লাহে। আৰু যেতিয়া ই বহুত বেছি হৈ যায় তেতিয়াহে মানুহগৰাকীয়ে গম পায়। আৰু কেতিয়াবা এনেকুৱাও হয়, কেতিয়াবা বহুত সেইটো মানে তেওঁলোকৰ কাৰণে বহুত লেট হৈ যায়, আৰু যিটোৰ কাৰণে তেওঁলোকৰ বহুত বেছি কমপ্লিকেশ্যন হ'ব পাৰে। এতিয়া আহক যে এই যে ডায়েবেটিছ ৰোগীয়ে ভৰিৰ যত্ন লোৱাটো কিয় একেবাৰে প্ৰয়োজন। মই ডায়েবেটিছৰ বিষয়ে বেলেগকৈ এটা ভিডিঅ' আনিম, কাৰণ যদি মই ডায়েবেটিছৰ বিষয়ে ভালকৈ ক'বলৈ যাওঁ তেনেহ'লে বহুত দীঘলীয়া এটা ভিডিঅ' হৈ যাব, যিটো মই বিচৰা নাই। আৰু ডায়েবেটিছ মই জাষ্ট আপোনালোকক সাধাৰণকৈ কৈ দিওঁ যে ডায়েবেটিছনো কি হয়, মানে ডায়েবেটিক ফুড কেয়াৰলৈকে যোৱাৰ আগতে। ডায়েবেটিছ হৈছে যেতিয়া আমাৰ দেহত ইনচুলিন, হয়তো আপোনালোকে সকলোৱে জানে ইনচুলিন কি হয়। যেতিয়া আমাৰ দেহত ইনচুলিনৰ অভাৱ হয়, ইনচুলিনৰ মাত্ৰা কমি যায়, তেতিয়া কি হয় আমাৰ যিটো ইনচুলিনৰ, আমি সকলোৱে জানো যে ইনচুলিনৰ কাম হৈছে যে ই চুগাৰক কি কৰে, কনভাৰ্ট কৰে কাৰ্বহাইড্ৰেটলৈকে, এনাৰ্জিলৈকে। আৰু যিহেতুকে আমাৰ দেহত ইনচুলিন কমি যায়, ইনচুলিনৰ কমি যোৱাৰ ফলত কি কৰে, ই চুগাৰখিনিয়ে, এক্সট্ৰা যিখিনি চুগাৰ আছে সেই চুগাৰখিনিয়ে কি কৰে, মানে আপোনালোকৰ কাৰ্বহাইড্ৰেটলৈকে কনভাৰ্ট হ'ব নোৱাৰে। সেইটো কাৰণে কি হয়, আমাৰ দেহত তেজত চুগাৰৰ পৰিমাণ বেছি বাঢ়ি যায়। আমাৰ দেহত চুগাৰৰ পৰিমাণ বাঢ়ি যোৱাৰ কাৰণে ইয়াক আমি ডায়েবেটিছ বুলি কওঁ। জাষ্ট মই আপোনালোকক একেবাৰে সহজকৈ বুজাই দিছোঁ। আৰু ডায়েবেটিছৰ কথা কওঁ। এতিয়া মই ক'ম আপোনালোকক ডায়েবেটিছ নিউৰোপেথি। হয়, ডায়েবেটিছ নিউৰোপেথি আপোনালোকে গম পালেহি তেতিয়া ভাবিব যে ডায়েবেটিক ফুড কেয়াৰ কিয় মই ইমানকৈ কৈ আছোঁ, কিয় ই খুব দৰকাৰী হয়। ডায়েবেটিছ নিউৰোপেথি হয় যদি ডায়েবেটিছৰ ফলত যদি আমাৰ স্নায়ুবিলাক যদি ডেমেজ হৈ যায়, তেতিয়া ইয়াক ডায়েবেটিছ নিউৰোপেথি বুলি কোৱা হয়। সাধাৰণতে ডায়েবেটিছ ৰোগীসকলৰ মাজত ই খুবেই কমন। যিবিলাক ডায়েবেটিছ ৰোগী আছে তেওঁলোকৰ কি হয়, সেন্সেশ্যন কমি যায়। আপোনালোকে যদি চাই ভৰিত যদি তেওঁলোকৰ কেতিয়াবা শৌচ লাগে, তেতিয়াও ভালকৈ পটককৈ ধৰিব নোৱাৰে, কাৰণ যেতিয়া নাৰ্ভবিলাক ডেমেজ হৈ যায় লাহে লাহে, তেতিয়া কি হয়, ইয়াৰ সেন্সেশ্যনটো কমি যায়। সেন্সেশ্যনটো কমি যোৱাৰ কাৰণে ৰোগীগৰাকীয়ে পটককৈ কিবা যদি শৌচ লাগিছে বা কিবা ক'ৰবাত দুখ পাইছে ধৰিব নোৱাৰে। আৰু লগতে কি হয়, ব্লাড ছাপ্লাইও কমি যায় ভৰিলৈকে, দেহৰ তলৰ অংশলৈকে ব্লাড ছাপ্লাইটো কমি যায়, মানে তেজৰ চলাচলো কমি যায়। ইয়াকে ডায়েবেটিছ নিউৰোপেথি বুলি কোৱা হয়। এতিয়া আহক যে ডায়েবেটিছ নিউৰোপেথিৰ লক্ষণসমূহ, কি লক্ষণ ইয়াৰ আছে। প্ৰথমতে কৈছোঁ যে মই এইটো লছ অফ সেন্সেশ্যন, মানে কি হয়, ভৰিৰ তলুৱাত যদি কিবা পটককৈ শৌচ লাগে বা কিবা লাগে, তেতিয়া কি হয়, তেওঁৰ সেন্সেশ্যনটো নাথাকে, মানে পটককৈ ধৰিব নোৱাৰে, মানে সেই অনুভৱটো, সেই ফিলিংছটো মানে কমি যায়। তাৰপিছত আছে টিংলিং সেন্সেশ্যন হয়, ভৰিবিলাক জিনজিনাই থাকিব, আৰু কেতিয়াবা কি হয়, ৰেডনেছ হৈ যায় আপোনাৰ ভৰিৰ তলুৱা বা ভৰিৰ কি হ'ব, ৰঙা পৰি যায়। আৰু কেতিয়াবা কি হয়, চুৱেলিঙো হ'ব পাৰে আপোনাৰ, মানে ভৰি যাক আমি পাওঁ ভৰি ফুলা বুলি। ভৰি ফুলা, লছ অফ সেন্সেশ্যন কমি যায়, তাৰপিছত ৰঙা পৰা, আৰু কেতিয়াবা কি হয়, ইনফেকশ্যনো হ'ব পাৰে। এইবিলাক হৈছে সাধাৰণতে ডায়েবেটিক নিউৰোপেথিৰ লক্ষণসমূহ। আৰু
সেইটো কাৰণে সদায় কি কোৱা হয় যে ডক্টৰে সেইকাৰণে সদায় এডভাইচ কৰে যে আপোনালোকে সদায় ভৰিৰ যত্ন ভালকৈ ল'ব। হয়তো আপোনালোকে শুনিবলৈ পাইছে যিখিনি ডায়েবেটিছ ৰোগী হয় আপোনালোকে যেতিয়াই ডক্টৰৰ ওচৰত যায় তেতিয়া হয়তো সদায় এডভাইচ কৰে যে খালী ভৰিৰে কেতিয়াও নাথাকিব, সদায় ভৰিৰ যত্ন ভালকৈ ল'ব। হয়, তো ইয়াতে মই আৰু এটা সৰু উদাহৰণ দিছোঁ। কেইদিনমান আগতে মোৰ নিজৰ পেহী তেওঁৰ এনেকুৱা হৈছিলে, তেওঁ ৰিচেণ্টলি ধৰা পৰিছে যে তেওঁ ডায়েবেটিছ থকা বুলি, আৰু তেওঁ এনেকৈ গম পোৱা নাছিলে। প্ৰথমতে লক্ষণ হৈছিলে তেওঁৰ ভৰিখন গোটেই ফুলি গৈছিলে আৰু ভৰিত বিষ হৈছিলে, তো ভাবি আছিলে বেলেগ কিবা। পিছত যেতিয়া ব্লাড টেষ্ট কৰিলে তেতিয়া ধৰা পৰিছে যে তেওঁৰ ডায়েবেটিছ আছে, আৰু তেতিয়া অলৰেডি 300-400 আছিলে, তেওঁ বহুত বেছি হৈ গৈছিলে, যাৰ ফলত ইনচুলিন ল'বলগীয়া হৈছিল। আৰু এটা কথা মই ইয়াতে কৈ দিওঁ, যিহেতুকে এই শব্দটো মোৰ মনত পটককৈ আহিলে, এই ভৰি ফুলা শব্দটো। মই দেখিছোঁ প্ৰায়ে গাঁও অঞ্চলত এনেকুৱা হয়, যেতিয়া ভৰি ফুলিছে, হয়তো ভৰি ফুলাটো বহুত কাৰণত হ'ব পাৰে, অকল ডায়েবেটিছৰ কাৰণেই নহয়। যদি আপোনাৰ হিমগ্ল'বিন কম থাকে তেতিয়াও ভৰি ফুলিব পাৰে, যদি ইউৰিক এচিড বেছি থাকে তেতিয়াও ভৰি ফুলিব পাৰে, থাইৰয়ডৰ ক্ষেত্ৰতো হ'ব পাৰে। এনেকুৱা ধৰণৰ বহুত মানে আপোনাৰ বেমাৰ আছে যাৰ ফলত ভৰি ফুলিব পাৰে। অকল ডায়েবেটিছ হ'লেই যে ভৰি ফুলিব সেইটো নহয়। তো মানে কি হয়, সাধাৰণতে মই দেখা পাওঁ যে মানুহে কি কৰে, যেতিয়া ভৰি ফুলে তেতিয়া ভাবে যে হয় কেতিয়াবা এনেকুৱা হয় ক'ৰবাত যদি দুখ পাইছে, ক'ৰবাত খুন্দা খালে তেতিয়াও ভৰি ফুলে। তেতিয়া কি কৰে সাধাৰণতে মানুহখিনি মই দেখিছোঁ যে যেতিয়া ভৰি ফুলিছে তেতিয়া ভাবে যে কিবা এটা হৈছে। তেওঁলোকে কি কৰে, ডক্টৰৰ ওচৰলৈ য'ত নেকি যাব লাগে ডক্টৰৰ ওচৰত নাযায়, তেওঁলোকে কি কৰিব, বেজ যিবিলাক ওজা আছে তেওঁলোকৰ ওচৰত যায় আৰু ভৰিখন কি কৰে, জাৰা ফুকা কৰে, কিবা কিবি পাত লগাব, গৰম শিল লগাই, মই দেখিছোঁ এনেকুৱা কৰা। আৰু কি কৰিব, এনেকৈ এসপ্তাহমান চাব, আৰু যেতিয়া নকমে তেতিয়া কি কৰিব, শেষত যেতিয়া একো উপায় নাই তাৰপিছত তেওঁলোকে কি কৰিব, ডক্টৰৰ ওচৰলৈকে যায়। সেইকাৰণে মই অনুৰোধ কৰিছোঁ যে একেবাৰে এনেকুৱা নকৰিব। যদি আপোনালোকৰ ভৰি ফুলিছে, যিয়ে বেমাৰ নহওক, আপোনালোকে সদায় ডক্টৰৰ ওচৰত যাব, কোনো বেজ বা কোনো ওজাৰ ওচৰত নাযাব। কাৰণ যদি আপুনি বেমাৰ এটা যদি যেতিয়া হৈছে, যেতিয়া ধৰা পৰিছে, যেতিয়া আপুনি গম পাইছে, সেই সময়ত যদি আপুনি ডক্টৰৰ ওচৰলৈকে যায় তেতিয়াহ'লে কি হ'ব, আপোনালোকে বেছি ভাল ট্ৰিটমেণ্ট পাব আৰু খুব সোনকালে আপোনালোকে সুস্থ হৈ উঠিব। যদি আপোনালোকে বেলেগ কিবা কিবি ট্ৰিটমেণ্ট কৰি আছে, বেলেগ জাৰা ফুকা কৰি আছে, তেতিয়াহ'লে কি হ'ব, আপোনাৰ সেই যিটো আপোনাৰ বেমাৰ হৈ আছে সেইটো আৰু বেছি বাঢ়ি যাব। সেইটো কাৰণে মই কৈছোঁ, আৰু মই যিহেতুকে দেখিবলৈ পাইছোঁ সেইটো কাৰণে মোৰ পটককৈ মনত আহিল আৰু মই আপোনালোকৰ লগত এই কথাটো শ্বেয়াৰ কৰিলোঁ। হয়, এতিয়া আহক আমি ফুড কেয়াৰলৈকে যাওঁ, যে ফুড কেয়াৰ কেনেকৈ কৰিব লাগে। তো ডায়েবেটিছ ৰোগীসকলৰ কাৰণে যে ডেইলি ফুড কেয়াৰ কেনেকৈ কৰিব লাগে, প্ৰথমটো হৈছে ইনস্পেক্ট ইয়ৰ ফিট। মানে আপোনাৰ কি কৰিব লাগিব, ভৰিখন ভালকৈ পৰীক্ষা কৰিব লাগিব, সদায় কৰিব লাগিব। এনেকুৱা নহয় যে আজি কৰিছে 5 দিন কৰা নাই তাৰপিছত আকৌ, এনেকুৱা নহয়, সদায় কৰিব লাগে। ডেইলি আপোনালোকৰ ভৰিখন পৰীক্ষা কৰিব। তো কেনেকৈ পৰীক্ষা কৰিব, আপোনালোকৰ লগত যদি মেগনিফাইং যদি গ্লাছ আছে তেতিয়াহ'লে খুবেই ভাল, আৰু যদি মেগনিফাইং গ্লাছ নাইও তেতিয়াহ'লে আপোনালোকৰ ঘৰত যদি আছে সৰু আইনা, সেই সৰু আইনাৰে কি কৰিব, আপোনালোকে ভৰিখন খুব ভালকৈ চাৰিওফালে চাব, মানে ক'ৰবাত কিবা কটা চিঙা আছে নেকি। মই কিয় আইনাৰে চাব কৈছোঁ, কাৰণ কেতিয়াবা খালী চকুৰে চালে আপোনালোকে নেদেখিবও পাৰে, আৰু প্লাছ কি হয়, আপোনালোকৰ ভৰিখন ভালকৈ নেদেখিব পাৰে গোটেই চাইডৰ পৰা। সেইটো কাৰণে কৈছোঁ, আপোনালোকে যদি পাৰে তেতিয়াহ'লে আইনাৰে গোটেই ভৰিখন ভালকৈ চাব, তেতিয়াহ'লে স্পষ্টকৈ ভৰিখন দেখিব পাৰিব। যদি ক'ৰবাত কটা চিঙাও আছে তেতিয়াহ'লে খুব ভালকৈ দেখিব পাৰিব। 2 নম্বৰতে হৈছে কি কৰিব লাগিব, আপোনালোকৰ ভৰিখন সদায় ভালকৈ ধুব লাগিব। হয়, আপোনালোকে সদায় ভৰি ধুৱে, কিন্তু মই সেই ধোৱাৰ কথা কোৱা নাই। প্ৰথমতে পৰীক্ষা কৰিব, তাৰপিছত দ্বিতীয়তে ভৰিখন ভালকৈ ধুব লাগিব। ভৰিখন কেনেকৈ ধুব, আপোনালোকে অকণমান কুহুমীয়া পানী ল'ব, বহুত গৰম পানী একেবাৰে নল'ব, কাৰণ যদি বহুত গৰম পানী হয় তেতিয়াহ'লে কি হ'ব, আপোনাৰ ভৰিখন পোৰাৰ চান্স থাকিব পাৰে। আকৌ যদি ভৰিখন পুৰে তেতিয়া আকৌ সেইটো বেছি বেয়াৰ ফালেহে যাব। কাৰণ আপোনালোকে জানে যে ডায়েবেটিছ ৰোগীৰ যদি কেতিয়াবা পোৰা বা কটা চিঙাৰ পৰা সাৱধান হৈ থাকিব লাগে, কাৰণ যদি হয় তেতিয়াহ'লে কি হয়, হিল হওঁতে মানে ঘাঁটো শুকাওঁতে বেছি টাইম লাগে আৰু তাত ইনফেকশ্যন
হোৱাৰ সম্ভাৱনা বহুত বেছি থাকে সেইটো কাৰণে আপোনালোকে গৰম পানী একেবাৰে গৰম পানী ইউজ নকৰিব যেটো কুমৈয়া পানী আপোনালোকে দেখিছে ন কেঁচুৱা যেতিয়া এটা কেঁচুৱা মানে পানীৰে যেতিয়া ধোৱা হয় কি হয় একেবাৰে খুব মানে কম গৰম মানে যেটো কুমৈয়া পানী বুলি কোৱা হয় কুমৈয়া পানীৰে আপোনালোকে ভৰিখন ভালকৈ ধুব আৰু লগতে আপোনালোকে কটনৰ বহুত এনেকুৱা নহয় যে আপোনালোকে ফুলৰ জাবৰ ল'ব বা এনেকুৱা ধৰণৰ বুজিছে ন মানে আপোনালোকে কোমল আৰু কপাহী কাপোৰ ল'ব যেটোৱে আপোনালোকৰ ভৰিখনক একেবাৰে ক্ষতি নকৰে হেতুৰে ভালকৈ লাহে লাহেকৈ ভৰিখন সাফা কৰিব সব মানে আপোনাৰ ভৰিৰ যিবিলাক আঙুলিৰ ফাক আছে মই জাস্ট হাততে দেখুৱাই দিছো যিবিলাক ভৰিৰ আঙুলিৰ ফাক আছে এইবিলাক গোটেইবিলাক ভালকৈ আপোনালোকে পানীৰে ধুব ঠিক আছে তো ধোৱা হোৱাৰ পিছত 3 নম্বৰতে কি কৰিব আপোনালোকে ভৰিখন ভালকৈ কপাহী কোমল কাপোৰেৰে কি কৰিব শুকান কৰি ল'ব আৰু আপোনালোকে শুকান কৰি লোৱাৰ পিছত আপোনালোকৰ যদি কিবা বডি লোশন আছে যদি বডি লোশন নাই তেনেহলে নাৰিকলৰ তেলো ইউজ কৰিব পাৰে মানে যি আপোনালোকৰ ঘৰত আছে ক্ৰীম বা ভেসলিন এনেকুৱা আপোনালোকে ভৰিখনত লগাই ৰাখিব কাৰণ যদি বেছি ড্ৰাই হয় তে হেইটো একো বেয়া সেইকাৰণে গোটেই ভৰিখনত আপোনালোকে ভালকৈ ভেসলিন বা যিয়ে নহওক ময়শ্চাৰাইজ কৰি ৰাখিব আৰু এটা ইয়াত কথা কৈ দিও আপোনালোকে কেতিয়াও ভৰিৰ যিবিলাক আঙুলি আছে আঙুলিৰ ফাকত কেতিয়াও তেল বা ভেসলিন বা বডি লোশন এইবিলাক বেছিকৈ নলাগাব পৰাপক্ষত এভয়েড কৰিব কাৰণ ইয়াত ভৰিৰ আঙুলিৰ মাজত কিয় লগাব নালাগে কাৰণ যদি আপোনালোকে ভৰিৰ আঙুলিৰ মাজত ৰাখে তেতিয়া হলে কি হয় ইয়াতে ফাংগাছ বা ব্যাকটেৰিয়া বৃদ্ধি হ'ব পাৰে ব্যাকটেৰিয়া কাৰণ যেহেতুকে এইটো বন্ধ হৈ থাকে আমাৰ আঙুলিখিনি সেইটো কাৰণে ভৰিৰ আঙুলিৰ মাজত কেতিয়াও নলগাব গোটেই ভৰিখনত লগাব কিন্তু আঙুলিৰ মাজত নলগাব এটোৰ ফলত কি হ'ব ফাংগাছ বা ব্যাকটেৰিয়া হ'ব পাৰে আৰু এটো আকৌ বেয়াৰ ফালেহে যাব সেইটো কাৰণে নলগাব এনেকৈ আপোনালোকে সদায় ডেইলি আপোনাৰ ভৰিখনৰ যত্ন ল'ব প্ৰথমতে কি হৈছে আপোনাৰ ভৰিখন পৰীক্ষা নিৰীক্ষা কৰিব কিহেৰে আইনাৰে আৰু যদি আপোনালোকৰ ওচৰত ম্যাগনিফাইং গ্লাছ আছে তেতিয়া আৰু খুবেই ভাল কাৰণ ম্যাগনিফাইং গ্লাছেৰে ডাঙৰকৈ দেখা পোৱা যায় হেতু কাৰণে কৈছো তাৰ পিছত আছে আপোনাৰ দ্বিতীয়তে কৈছো মই আপোনালোকে কি কৰিব আপোনাৰ ভৰিখন ভালকৈ সাফা কৰিব কিহেৰে কোমল আৰু কপাহী কাপোৰে হয় তাৰ 3 নম্বৰতে আপোনাৰ কি কৰিব আপোনালোকে ভৰিখন ভালকৈ শুকাই ল'ব ভালকৈ কোমল বা কপাহী কাপোৰেৰে সূতাৰ কাপোৰেৰে ভালকৈ ভৰিখন মুছিব 4 নম্বৰতে আছে ভালকৈ আপোনালোকে ভৰিখনত ধোৱাৰ পিছত শুকুৱাৰ পিছত তাৰ পিছত আপোনালোকৰ ওচৰত যে নাথাকক কিয় নাৰিকল তেল বা আপোনালোকে ভেসলিন যি আছে আপোনালোকৰ ঘৰত যি এভেইলেবল আছে হেইটোৰে কি কৰিব ভৰিখন ভালকৈ ময়শ্চাৰাইজ কৰিব আৰু লগতে কি কৰিব ভৰিৰ ফাকত আঙুলিৰ ফাকত কেতিয়াও নলগাব জাস্ট ভৰিখনতহে আপোনালোকে লগাব এই 4টা আছিল এনেকৈ আপোনালোকে ভৰিৰ যত্ন ল'ব পাৰে ইয়াৰ উপৰিও মই আপোনালোকক কেইটামান হেলদি হেবিটছৰ কথা কম হেলদি হেবিটছ ফৰ ফুড কেয়াৰ মানে ভৰিৰ যত্নৰ কাৰণে কি আপোনালোকে নিয়ম মানিব লাগে একেটা হৈছে প্ৰথমটো হৈছে আপোনালোকে সকলোৱে জানে যে ডায়াবেটিস ৰোগীয়ে সদায় কি কৰিব লাগে স্যান্ডেল পিন্ধিব লাগে কেতিয়াও খালি ভৰিৰে থাকিব নালাগে স্যান্ডেল নহলে জোতা মানে স্যান্ডেলটো ভাল হ'ব লাগিব আৰু জোতাটো খুব সফট হ'ব লাগে বহুত হাৰ্ড হ'ব নালাগে বহুত টাইট হ'ব নালাগে হেতুৰ ফলতো কি হ'ব পাৰে ভৰিত কেতিয়াবা কি হয় আপোনালোকে দেখিছে যদি বেছি টাইট হৈ যায় তেতিয়া কি হ'ব পাৰে তাত ৰঙা পৰি যায় আৰু হেতু কি বুলি কোৱা অসমীয়াত কোৱা হয় পানী জ্বলা বা কিছুমানে কয় ঢৌ ফুটা ব্লিষ্টাৰ হ'ব পাৰে আৰু হেতুৰ ফলতো ঘা লাগিব পাৰে হেতু কাৰণে সদায় স্যান্ডেল আৰু জোতা সদায় ভাল পিন্ধিব লাগে আৰু সদায় এনেকুৱা নহয় যে কৰবাত গলেহে পিন্ধিব ঘৰত থাকিলেও তেওঁলোকে স্যান্ডেল পিন্ধিব লাগে তাৰ পিছত আছে আপোনালোকৰ দ্বিতীয়তে আপোনালোকে এন্টিসেপ্টিক সলিউশন কেতিয়াও মানে যদি আপোনালোকে কিবা হৈছে ভৰিত যদি কিবালকে ঘা হৈছে বা ডক্টৰে যদি আপোনালোকক এডভাইস কৰিছে এন্টিসেপ্টিক সলিউশন ইউজৰ কাৰণে তেতিয়া বেলেগ কথা কিন্তু এনেই কেতিয়াও আপোনালোকে এন্টিসেপ্টিক সলিউশন যেনেকুৱা আপোনালোকৰ ধৰি লওক ডেটল বা সেভলন এইবিলাক ব্যৱহাৰ নকৰিব যদি ডক্টৰে কোৱা নাই যদি ডক্টৰে এডভাইস কৰিছে তেতিয়াহে ইউজ কৰিব নহলে এনে নকৰিব কাৰণ ডেটল বা সেভলন যদি বেছিকৈ ইউজ কৰে কেতিয়াবা কি হয় ডেটল আৰু সেভলনৰ ফলত ছালটো আপোনাৰ পুৰিও যাব পাৰে হেতু কাৰণে মই কৈছো আপোনালোকে এন্টিসেপ্টিক সলিউশন ইউজ নকৰিব তাৰ পিছত আছে আপোনালোকৰ 3 নম্বৰতে আছে যে আপোনালোকে কেতিয়াও হিটিং পেড আৰু হট ওয়াটাৰ বেগ
আপোনালোকে জানে গৰম পানীৰ বেগ, হট ৱাটাৰ বেগ, হিটিং পেড এইবিলাক ব্যৱহাৰ নকৰিব। কাৰণ এনেকুৱা হয় যে ঠাণ্ডাৰ দিনত কি কৰা হয়, ভৰিখন যিহেতুকে ঠাণ্ডা হৈ থাকে সেইটো কাৰণে কেতিয়াবা হিটিং পেড বা গৰম পানীৰ বেগ ইউজ কৰে। কিন্তু কেতিয়াও আপোনালোকে হিটিং পেড আৰু গৰম পানী বেগ ভৰি গৰম হোৱাৰ কাৰণে ব্যৱহাৰ নকৰিব। কাৰণ যিহেতুকে মই বাৰে বাৰে কৈ আছোঁ শব্দটো, চেনচেশ্যন যিহেতুকে কম থাকে ডায়েবেটিছ ৰোগীসকলৰ, সেইটো কাৰণে তেওঁলোকে গম নাপাবও পাৰে। যদি পুৰিও গৈছে, যদি ছালটো পুৰিও গৈছে, তেতিয়া সিহঁতে পটককৈ গম নাপাব। যেতিয়া বেছি পুৰি যাব তেতিয়াহে তেওঁলোকে গম পাব। সেইটো কাৰণে সদায় মই কওঁ যে আপোনালোকে কেতিয়াও হিটিং পেড আৰু গৰম পানীৰ বেগ ব্যৱহাৰ নকৰিব। তাৰপিছত কৈছোঁ যে আপোনালোকে গৰম পানীৰ বেগ ব্যৱহাৰ নকৰে, কিন্তু যদি আপোনালোকৰ ভৰিখন বহুত ঠাণ্ডা হয় তেতিয়াহ'লে আপোনালোকে কি কৰিব, মোজা ব্যৱহাৰ কৰিব পাৰি, যিটো একেবাৰে পাতল বা বহুত টাইট মোজা আকৌ ইউজ নকৰিব। যিটো পাতল আৰু আপোনালোকৰ অকণমান লুজ থাকে তেনেকুৱা মোজা আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আপোনালোকৰ ভৰিখন গৰম কৰি ৰাখিবৰ কাৰণে। তাৰপিছত আৰু এটা আছে যে আপোনালোকে কেতিয়াও কি নকৰিব, যদি আপোনালোকৰ আমাৰ সাধাৰণতে দেখা যায় যে কেতিয়াবা স্কিনত হয়, এইটো কোৱাৰ্টছ বুলি কোৱা হয় বা এনেকুৱা ধৰণৰ টেমুনা টাইপৰ হয়, মটৰ মাহৰ নিচিনা সৰু সৰু টেমুনা এনেকুৱা হয়। আৰু সেইটো কেতিয়াবা কি হয়, নিজে নিজে সি এৰি যায়, আৰু যদি এৰিও নাযায় কৰ্ণ টাইপৰ। তো সাধাৰণতে আমি অসমীয়াত কিছুমানে কয় এইটো আৰ্জিনা, মানে কেতিয়াবা হাততো হয়, আপোনালোকে দেখিছে হাতৰ ছাইডত আৰ্জিনা হয়, এনেকুৱা ভৰিতো হ'ব পাৰে। য'তেই নহওক কেতিয়াও আপোনালোকে সেইটো, কিছুমান মই দেখিছোঁ সাধাৰণতে ব্লেডেৰে কাটি দিয়ে, কেতিয়াও আপোনালোকে এনেকুৱা নকৰিব। ব্লেডেৰে বা যিয়ে নহওক কেতিয়াও সেইটো আপোনালোকে নিজে ওলাই নিদিব। যদি এনেকুৱা কিবা বেছি প্ৰব্লেম পাইছে, যদি এনেকুৱা ধৰণৰ আৰ্জিনা বা কৰ্ণ হৈছে, তেতিয়া আপোনালোকে সদায় ডক্টৰৰ ওচৰত যাব, ডক্টৰৰ এডভাইচ ল'ব। তাৰপিছত কৈছোঁ যে ডায়েবেটিছ ৰোগীখিনিয়ে যেতিয়া আপোনালোকে বহিলে কেতিয়াও ক্ৰছ লেগ, মানে এখন ভৰিৰ ওপৰত আৰু এখন ভৰি উঠাই মানে ক্ৰছ কৰি বহিব নালাগে। কাৰণ যিহেতুকে আপোনালোকে জানে যে তেজৰ চলাচল কি হয়, ভৰিৰ তলত, ভৰি মানে আমাৰ দেহৰ তলফালে কমি যায় ডায়েবেটিছ ৰোগীসকলৰ। সেইটো কাৰণে মই কৈছোঁ যে আপোনালোকে কেতিয়াও ক্ৰছ লেগ কৰি বহিব নালাগে, মানে ভৰিৰ ওপৰত ভৰি উঠাই বা থিয় হৈ থাকিলেও কেতিয়াও ক্ৰছ লেগ হৈ এখন ভৰিৰ ওপৰত এখন ভৰি লগাই থিয় হ'ব নালাগে। কাৰণ সেইটো হোৱাৰ ফলত কি হ'ব, আপোনালোকে এনেই তেজৰ চলাচল কম, তাৰ উপৰিও যদি আপোনালোকে ক্ৰছ লেগ কৰিব হয় তেতিয়াহ'লে কি হ'ব, চাপ'জ মই কৈছোঁ এইটো ক্ৰছ লেগ, ঠিক আছে। ক্ৰছ লেগ কৰিলে কি হ'ব, আপোনালোকে যিবিলাক নাৰ্ভ আছে সেই নাৰ্ভবিলাকত কি হ'ব, প্ৰেছ হ'ব। প্ৰেছ হোৱাৰ ফলত কি হ'ব, আপোনালোকৰ যিখিনি তেজ গৈ আছে সেইখিনি তেজো আপোনালোকৰ ভৰিৰ তললৈকে যাব নোৱাৰিব, আৰু যাৰ ফলত কি হ'ব, ভৰিখন বেছি জিনজিনাব, ভৰিখন বেছি বিষাব। সেইটো কাৰণে কেতিয়াও ক্ৰছ লেগ হৈ বহিব নালাগে। এই আছিল মোৰ আজিৰ ক'বলগীয়া ফুড কেয়াৰৰ বিষয়ে। ডায়েবেটিছ ৰোগীসকলে যাতে মই যিখিনি কথা ক'লোঁ সেইখিনি যাতে তেওঁলোকে অনুসৰণ কৰি যাতে চলে। আৰু আপোনালোকে ভৰিখনক একেবাৰে ইগনোৰ নকৰিব, অৱহেলা নকৰিব, কাৰণ ভৰিখনেই আপোনালোকৰ মেইন হয়। আৰু ভৰিখনৰ পৰাই কি হ'ব পাৰে, বহুত এনেকুৱা বিপদো আহিব পাৰে যদি আপোনালোকে ভৰিৰ ভালকৈ কেয়াৰ নলয়, যদি যত্ন নলয়। সেইটো কাৰণে কৈছোঁ, মই যিকেইটা হেল্ডি হেবিটছৰ কথা ক'লোঁ সেইকেইটা ফ'ল' কৰিব আৰু লগতে ডেইলি ফুড কেয়াৰ কৰিব। মই আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাব, আৰু যদি ভাল পাইছে সঁচাকৈ তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু যদি প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ' চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আকৌ লগ পাম মোৰ নেক্সট আৰু এটা বেলেগ ভিডিঅ'ত।